আজি আকৌ মই এটা টিফিন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি টিফিন ৰেচিপিটোৰ বাবে মই লৈছোঁ এপেকেট মেগী, বন্ধাকবি কুটি লৈছোঁ মিহি মিহিকৈ, পিঁয়াজ কাটি লৈছোঁ এটা একেবাৰে সৰু সৰুকৈ, তাৰপিছত সৰু সৰুকৈ জলকীয়াও কাটি লৈছোঁ, সৰু সৰুকৈ ধনিয়াও অকণমান কাটি লৈছোঁ। এতিয়া মই মেগী পেকেট ধুনীয়াকৈ বইল কৰি ছাইড কৰি থৈ দিলোঁ। লগতে বন্ধাকবিখিনিও মই এনেকৈ অকণমান বইল কৰি লৈছোঁ। লৈ এতিয়া বইল কৰি থোৱা মেগীখিনিত বন্ধাকবিখিনি দিলোঁ, পিঁয়াজখিনি দি দিলোঁ, কুটি ৰখা ধনিয়াখিনি দি দিলোঁ, কুটি ৰখা জলকীয়াখিনিও দি দিলোঁ। এতিয়া দি দিছোঁ ইয়াত 2টা কণী, লগতে জোখমতে নিমখখিনি দি এইখিনি ধুনীয়াকৈ মিলাই ল'ম। মেগীখিনি ধুনীয়াকৈ মিলি যাব লাগিব সকলো বস্তুৰ লগতে, ধুনীয়াকৈ ধনিয়া জলকীয়া মেগীৰ মাজত সোমাই যাব লাগিব। গতিকে এতিয়া পেনখনত ধুনীয়াকৈ তেল দি দুখন এনেকৈ মই এখন এখনকৈ দুখন বনাই লৈছোঁ, যিহেতু 2টা টিফিন, গতিকে 2টা টিফিনৰ কাৰণে দুখন এনেকৈ বনাই মাজেৰে কাটি 4 পিচ কৰি এতিয়া টিফিনত ভৰাই দিম। দেখিবলৈ ইমান ধুনীয়া হৈছে, দেখিছেনে? খাবলৈও ঠিক তেনেকুৱাই সোৱাদযুক্ত হ'ব। সদায় আমি মেগী মছলা দি ভাজি খুৱাই থাকোঁ। মেগী মছলাটো একেবাৰে বেয়া হয়। গতিকে আজি মই ভাবিলোঁ মেগী মছলাটো নিদিয়াকৈ মেগীৰে কেনেকৈ হেল্থি কৰি এনেকৈ টিফিনটো দিব পাৰি।